বিদ্যুৎ অসমীয়াৰ এইটো নাজানে যে বনৰ ৰজা বাদ নহয়, বনৰ ৰজা সিংহ, আৰু সেই সিংহ হৈছে হীৰা। কিন্তু মই আইচক্ৰীম খাই বেয়া পাওঁ দোষ, গতিকে আজি তোৰ লগত মোক যোৱা নহ'ব। তোমাৰ কলকাতা তোৰ বিষয় নহয়, এই ঠিকাদাৰ সদন তালুকদাৰৰ বিষয়ে চব জানো। সেইকাৰণে তাক উঠাই লৈ আহিছোঁ ইয়ালৈ এনেকৈ মানিবলৈ। তোৰ যদি চাবলৈ মন আছে চা, আৰু যদি মানুহ কথা চাবলৈ ভয় লাগে তেন্তে যা। এই সমাজখনৰ মোকাবিলা এই ৰজা নয়, সমাজখনে হানি খুচি ৰমণী কৰা এটা ভাগ নয়। কিন্তু এতিয়াৰ পৰা সকলোৱে ভালভাৱে হ'ব লাগিব। মোক বঢ়াবলৈ চেষ্টা কৰিবি, নহ'লে কেতিয়াবা এই পৃথিৱীৰ যে বনত ৰজা এজনেই থাকে, যাক ইংৰাজীত কোৱা হয় টাইগাৰ, আৰু বিদ্যুৎ অসমীয়াৰ এটা প্ৰকাণ্ড বৰণি লাগিছিলে, কিন্তু বৰণি দেখা পাই খাওঁ এতিয়া জংঘলত বিকাৰ হ'ব ছাৰ। কাটিখিনি আপোনাৰ বিৰুদ্ধে অভিযোগ আছে।
কি চকুৰে দেখিছোঁ চেষ্টা দেখি কি জানা কম মানে মোক কেতিয়া Jodoh nak tu, tu mohon bisa ibulia Mary. Itu pun, boleh baca tulis. Ini siapa lagi? Nama ni bu, nama ni bis, nama ni. কি কয় দিয়ক পানী গজকে খাওঁ আজিকালি মই এখন স্কুলত নগ'লে আইন কাক কয় সেইটো মই বুজাম তহঁতে কৰে কাম নেকি তাৰপৰা আহি সহায় কৰ মোৰ মানে চুটি লাগিছিল মোৰ মানে মামা দোকান ছাৰ